এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু 99.9% গেৰাণ্টিৰে ক'ব পাৰোঁ যে এইটো আহিব পাৰে। হেল্ল' ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 7ৰ মেথামেটিক্স ছাবজেক্টৰ অধ্যায় 13 সূচক আৰু ঘাতৰ ইম্পৰ্টেণ্ট টপিকছ আলোচনা কৰিম। আগৰ ভিডিঅ'টোত মই অধ্যায় 12ৰ ইম্পৰ্টেণ্ট টপিকছ আলোচনা কৰিছোঁ। যদি এই ভিডিঅ'টো চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত লিংক আছে, সেইটোত চাব পাৰিবা। আজি সূচক আৰু ঘাতৰ ইম্পৰ্টেণ্ট টপিকছ আলোচনা কৰিম। তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইবিলাক মই এনেই হাইলাইট কৰি দিছোঁ, এইবিলাক কোনো কামৰ নহয়, মেইন টপিকত আহোঁ। তোমালোকে ভাবিব তুমি মানে কি কৰিবা, তোমালোকে উদাহৰণবিলাক চাবা। উদাহৰণ 2 আৰু উদাহৰণ 1 উদাহৰণ 1 নালাগে, উদাহৰণ 2 উদাহৰণ 2 উদাহৰণ 3 উদাহৰণ 4 উদাহৰণ 5 এইবিলাক সকলোবিলাক কৰিবা। তাৰপিছত তোমাৰ এইবিলাক বহুত ইম্পৰ্টেণ্ট, যিটো হাইলাইট আগতেই কৰা থৈ আছে যে এটা অখণ্ড অখণ্ড সংখ্যা ব্ৰেকেট দি লিখিছে এ নট ইজিকেল টু 0 আৰু এম আৰু এন পূৰ্ণ সংখ্যা হ'লে a to the power m into a to the power n is equal to a to the power m plus n। মানে এইটো সূচকৰ ভিত্তি যদি আহে এনেদৰে কুৱেশ্যন হ'ব পাৰে যে এ এম ইন্টু এ এম প্লাছ এন সূচক ভিত্তিটো হোৱাৰ কাৰণ কি, বা এই ওপৰতো যদি দিয়া থাকে হ'লে কোন ভিত্তিটো প্ৰয়োগ হ'ব, এইটো লিখা থাকে। তোমাৰ আকৌ যে ইয়াতো আছে এইটো কৰিবা তোমালোকে, ইয়াত আছে এইটো তোমালোকে ভালদৰে কৰিবা। আৰু ইয়াতো আছে মানে এইবিলাক ভালদৰে কৰি থবা। মানে এইটোতো অংক নহয়, এইটো ডাইৰেক্ট মুখস্থ কৰিবা। অংকটো মুখস্থ কৰা নাযায়, কিন্তু এইবিলাক ডাইৰেক্ট মুখস্থ কৰিবা, ভৱিষ্যততো তোমাৰ কামত আহিব পাৰে। মানে এই সূচক বিধিকেইটা তোমালোকে একদম বহুত ভালদৰে কৰিবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট লিখি থৈ দিবা। এই সূচক বিধিটো তোমাৰ ভৱিষ্যততো কামত আহিব। তাৰপিছত তোমাৰ আছে যে অনুশীলনীৰে মই এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিছোঁ, যিটোত আছে যদি 3m = 81 হয় তেন্তে এমৰ মান নিৰ্ণয় কৰি, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এই সৰল কৰা যে আছে ইয়াৰে 1 আৰু 2 বহুত ভালদৰে চেষ্টা কৰিবা, নহ'লে ইউটিউবৰ পৰা চাই দেখিবা। কিন্তু এই 1 আৰু 3 ভালদৰে একদম বহুত ভালদৰে বুজি অংকটো কৰিবা, কাৰণ এই 1 আৰু 3 গেৰাণ্টিগত মই 100% নহয় 99.9% গেৰাণ্টিৰে ক'ব পাৰোঁ যে এইটো আহিব পাৰে। তাৰপিছত মুঠ ক'বলৈ হ'লে তোমাৰ উদাহৰণবিলাক চাবা। উদাহৰণ 10 আছে, উদাহৰণ 11 আছে, উদাহৰণবিলাক তোমালোকে মানে কৰিবা, মানে বিচাৰি এইটো বুজিবা। আৰু তোমালোকে মেইন ভুলটো কি কৰা যে লাষ্টৰ পেজটো আছে, যিটো এই পাঠৰ 236 নম্বৰ পেজত যে আছে যে আমি কি শিকিলোঁ, এইটো তোমালোকে নেদেখায়। এইটোৱেতো মেইন ইম্পৰ্টেণ্ট, এইটো হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটোৰ পৰাইতো কুৱেশ্যন আহে। এইটো নহ'লে তোমালোকে মানে যিমান ব্ৰড বা সৰু 1 মাৰ্কত 2 মাৰ্কত কুৱেশ্যন আহে, ইয়াৰ পৰাই আহে, বেছিভাগ ইয়াৰ পৰাই আহে। সেইকাৰণে এইবিলাক ভালদৰে পঢ়ি যাবা। তোমালোকে দিছে সূচকৰ বিধি, মানে এইবিলাক তোমালোকে মানে স্পীডত ওলোৱাৰ নিয়ম। 1024 আছে 2 to the power 10, এইটো তোমালোকে ভালদৰে কৰিব পাৰা। আৰু দেখা ইয়াত আছে জানি থোৱা এইটো তোমালোকে ভালদৰে কৰিবা। কিন্তু মই ইয়াৰ পৰা এটা কুৱেশ্যন মানে বাহিৰ কৰিছোঁ, যিটো হ'ল 1729 সংখ্যাটো ৰামানুজন সংখ্যা হিচাপে জনা যায়। যদি কুৱেশ্যনত আহে কোন সংখ্যাটো ৰামানুজন সংখ্যা হিচাপে জনা যায়, তেন্তে তোমালোকে 1729 সংখ্যাটো ৰামানুজন সংখ্যা হিচাপে জনা যায় বুলি তোমালোকে লিখি দিবা। তো আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল অপশ্যনত ক্লিক কৰি দিবা, যাতে আমি আপলোড কৰা এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে তোমালোকৰ ওচৰলৈ যায়।